নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ লৈছোঁ প্ৰাক শংকৰ যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে আৰু আছাম টেটত অত্যন্ত প্ৰয়োজনীয় হেম সৰস্বতী আৰু মাধৱ কন্দলীৰ বিষয়ে বিশেষ আলোচনা। আহকচোন আমি পোনপ্ৰথমে জানি লওঁ প্ৰাক শংকৰী যুগ বুলিনো আমি কি বুজোঁ। প্ৰাক মানে হৈছে আগৰ আৰু শংকৰী মানে শংকৰদেৱৰ কথা বুজোৱা হৈছে। অৰ্থাৎ প্ৰাক শংকৰী যুগ বুলি ক'লে আমি বুজিব লাগিব যে ইয়াত শংকৰদেৱৰ আগৰ সময়ছোৱাৰ কথা বুজোৱা হৈছে। অৰ্থাৎ চতুৰ্দশ পঞ্চদশ শতিকা, প্ৰায় 1301 চনৰ পৰা আমি 1490 চনমানলৈকে এই প্ৰাক শংকৰী যুগ বুলি ধৰিব পাৰোঁ। এই যুগত হয়তো বহুতো কাব্য বা কবি সাহিত্যিকে সাহিত্য চৰ্চা কৰিছিল, কিন্তু সময়ৰ কোবাল সোঁতত সকলোবোৰ সাহিত্য লোপ পাইছে। এতিয়ালৈকে মাত্ৰ এই যুগৰ 5জন কবিৰ কাব্যহে আমি পাইছোঁ। সেইকেইজন হৈছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলী আৰু মাধৱ কন্দলী। আমি পোনপ্ৰথমে জানি লওঁ হেম সৰস্বতীৰ বিষয়ে। হেম সৰস্বতীক কেৱল প্ৰাক শংকৰী যুগৰেই নহয়, অসমীয়া সাহিত্যৰ প্ৰথম কবি বুলি কোৱা হয়, কিয়নো হেম সৰস্বতীৰ আগত কোনো কবিয়ে পূৰ্ণাংগ অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা নাছিল। হেম সৰস্বতীয়ে কমতাৰ অধিপতি অৰ্থাৎ কমতাৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি সাহিত্য চৰ্চা কৰিছিল। তেখেতে দুখন কাব্যগ্ৰন্থ ৰচনা কৰা ইতিমধ্যে পোৱা গৈছে। সেইকেইখন হৈছে প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সম্বাদ। এই প্ৰহ্লাদ চৰিত হৈছে 100টা পদযুক্ত এখন সৰু বৰ্ণনাত্মক কাব্য। এই গ্ৰন্থখনৰ মূল বুলি কোৱা হয় বামন পুৰাণক। এই গ্ৰন্থখনক প্ৰথম সম্পাদক কালিৰাম মেধিয়ে প্ৰথম অসমীয়া বৈষ্ণৱ কাব্য বুলি অভিহিত কৰিছে, কিয়নো ইয়াত মুখ্য চৰিত্ৰ হিচাপে থকা নৃসিংহ বা নৰসিংহ অৱতাৰ বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰা বুলি কালিৰাম মেধিয়ে দেখুৱাব বিচাৰিছে। আমি ইয়াৰ পিছত আমি জানি লওঁ এই যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলীৰ বিষয়ে। মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। তেখেতে বৰাহী মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল, আৰু সেই ৰজাৰ পৃষ্ঠপোষকতাতে তেখেতে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিল। উল্লেখযোগ্য যে পৰৱৰ্তীকালীন শ্ৰেষ্ঠ যুগস্ৰষ্টা মহাপুৰুষ শংকৰদেৱে এখেতক অপ্ৰমাদী কবি অৰ্থাৎ ভ্ৰান্তিহীন কবি হিচাপে আখ্যা দিছে। মাধৱ কন্দলীয়ে নিজেই ৰামায়ণৰ 7টা কাণ্ডক অসমীয়ালৈ অনুবাদ কৰিছে বুলি কৈছে, যদিও বৰ্তমানলৈকে কন্দলীয়ে অনুবাদ কৰা 5টা কাণ্ডহে পোৱা গৈছে। সেইকেইটা হ'ল অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰাকাণ্ড আৰু লংকাকাণ্ড। অৰ্থাৎ কন্দলী ৰামায়ণত আদিকাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। পৰৱৰ্তী সময়ছোৱাত মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড অনুবাদ কৰি কন্দলীৰ অসম্পূৰ্ণ ৰামায়ণখন সম্পূৰ্ণ কৰে, অৰ্থাৎ সপ্তকাণ্ড ৰামায়ণখন পূৰ্ণাংগ ৰূপত পাঠক সমাজলৈ আগবঢ়াই দিয়ে। উল্লেখযোগ্য যে ৰামায়ণৰ উপৰিও কন্দলী ৰামত দেৱজিৎ নামৰ এখন কাব্য ৰচনা কৰা বুলি প্ৰচলিত আছে, কিন্তু সেই পুথিখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। মাধৱ কন্দলীৰ এই ৰামায়ণখন কেৱল অসমীয়া ভাষাৰে নহয়, অসমীয়াৰ উপৰিও বাংলা, উৰিয়া, মৈথিলী, হিন্দী, ভোজপুৰী, পাঞ্জাবী অৰ্থাৎ উত্তৰ ভাৰতীয়ৰ প্ৰায় আটাইখিনি ভাষা ভাৰতীয় আৰ্য ভাষাৰ প্ৰথমখন ৰামায়ণ। তাৰ পাছতহে তুলসীদাসে ৰামচৰিত মানস বা কৃতিবাসৰ ৰামায়ণ বহু পাছতহে ৰচনা কৰা হৈছিল। মাধৱ কন্দলী এই ৰামায়ণখন ৰচনা কৰোঁতে বিশেষকৈ পদছন্দৰ প্ৰয়োগ কৰিছিল বা পয়াৰ ছন্দৰ প্ৰয়োগ কৰিছিল। অৱশ্যে দুলৰী বা ঝুমুৰি ছন্দৰো সহায় লৈছিল। মাধৱ কন্দলী ৰামায়ণত তেখেতে অসমৰ লোকভাষা অৰ্থাৎ সেই সময়ত অসমীয়া মানুহে কোৱা ভাষাৰ বিশেষভাৱে প্ৰয়োগ কৰিছিল বুলি কোৱা হয়। তেখেতে সংস্কৃত শব্দৰ
সমানে সমানে সংস্কৃত ইয়াত ঠাচৰ তৎসম তদ্ভৱ অৰ্ধ তৎসম ইত্যাদি শব্দৰ লগতে অসমীয়া ভাষাৰ অসমৰ লোকভাষাৰ প্ৰয়োগ কৰিছে আনহাতে আমি ক'ব পাৰোঁ যে অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্যক তেখেতে ৰামায়ণৰ বুকুত স্থান দিছে কিয়নো বাল্মীকি ৰামায়ণৰ যি প্ৰকৃতি আছিল সেয়া অসমৰ নহয় বিশেষকৈ দক্ষিণ ভাৰত বা লংকাৰ বিষয়ে তেখেতে কৈছিল বিশেষকৈ দক্ষিণ ভাৰতৰ চিত্ৰ তাত পোৱা যায় কিন্তু তাৰ সলনি মাধৱ কন্দলীয়ে অসমৰ গছ লতা ফুল ফল পাহাৰ পৰ্বত ইত্যাদিক ৰামায়ণৰ মাজত স্থান দি অসমৰ মানুহৰ বাবে এখন অসমীয়া ভাষাৰ ৰামায়ণ গঢ়ি তুলিছে শেষত আমি ক'ব লাগিব যে এই ৰামায়ণখন তেখেতে কোনো ধৰ্মৰ প্ৰচাৰৰ অৰ্থে ৰচনা কৰা নাই সেইবাবে এই গ্ৰন্থখনত ৰামক অৰ্থাৎ যি এই ৰামায়ণৰ মূল চৰিত্ৰ সেই ৰাম ইয়াত ঈশ্বৰ নহয় এজন সাধাৰণ মানুহ এনে আৰু বহু প্ৰশ্ন আমাৰ আছে যি প্ৰশ্নৰ আমি আলোচনা কৰি যাম আজিলৈ ইমানেই শেষত যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল লাগিল আপোনালোক আৰু এনে আৰু ভিডিঅ' পাই থাকিবলৈ আৰু অসমত ওলোৱা বিভিন্ন চাকৰি সম্পৰ্কে বাৰ্তা পাই থাকিবলৈ আমাৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব ধন্যবাদ